এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই উচতাই মানুহক সুইচাইড কৰিবলৈ বাধ্য কৰাব পাৰে আৰু এই অপজিশ্যনৰ মানুহে আমাৰ অঞ্চলৰ ইণ্টেলেকচুৱেলসকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইণ্টেলেকচুৱেলসকলক বড়ো সাহিত্য সভা ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেণ্টেটিভসকলক যদি চোলা ফালি দিব পাৰে তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি অপজিশ্যনসকলক আমি দমন কৰিবলৈ গৈ আছোঁ। এখনেই গাঁও পাগলীজৰা পাৰ্ট 1, সেই পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক লৈ পেলাই তেওঁলোকে পলিটিক্স খেলিছে। এতিয়া আমাৰ গন্ধটো হ'ল অপজিশ্যনে তেওঁলোকৰ দিনত যি সময় 17 বছৰত হাগ্ৰামাৰ দিনত আমাৰ যেনেকৈ ভাতৃঘাতী সংঘৰ্ষ হৈছিল, জাতীয় সংঘৰ্ষ হৈছিল, মানুহে মানুহৰ চকু দি পেলাই কথা ক'ব নোৱাৰা অৱস্থা হৈছিল, আমি নৰকৰ যন্ত্ৰণাত ভুগিব লগা হৈছিল। ইয়াৰ পৰা আমি মুক্ত পাবলৈ সক্ষম হৈছোঁ বা আমি প্ৰায়শ্চিত পাবলৈ সক্ষম হৈছোঁ। ইয়াকে হিংসা কৰি আজি পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক উচতাই পেলাই আমাৰ মাটি কাকো নিদিম বুলি যে কৈছে, ইয়াত এডোখৰকাৰী বা এসকল মাটিও কাৰো নাযায়। পৰ্বতজৰাৰ ঘটনাৰ বিষয়ে আপোনালোকক মিছগাইড কৰিছে। পৰ্বতজৰা অঞ্চলটো এনেকুৱা বৃহৎ অঞ্চল আৰু যি 3,400 বিঘা আমি যে অসম চৰকাৰৰ APDCLক এলটমেণ্ট দিছোঁ, অসম চৰকাৰে আদানীক লিজ দিবলৈ গৈ আছে, সেই 3,400 বিঘাত কোনো এজন ব্যক্তিৰে এবিঘা মাটিও তাত বা এডোখৰ মাটিও এসকল মাটিও তাত নাযায়। সেইটো পিয়ৰলি গভৰ্ণমেণ্ট লেণ্ড। গতিকে কোনটো যুক্তিত আমাৰ অপজিশ্যনে সেই কামটো তেনেকৈ খেলি মেলি কৰিবলৈ গৈ আছে, আমি কণ্ঠটো পালোঁ পোৱাটো। এখনেই গাঁও পাগলীজৰা পাৰ্ট 1, সেই পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক লৈ পেলাই তেওঁলোকে পলিটিক্স খেলিছে। এতিয়া আমাৰ গন্ধটো হ'ল অপজিশ্যনে তেওঁলোকৰ দিনত যি সময় 17 বছৰত হাগ্ৰামাৰ দিনত আমাৰ যেনেকৈ ভাতৃঘাতী সংঘৰ্ষ হৈছিল, জাতীয় সংঘৰ্ষ হৈছিল, মানুহে মানুহৰ চকু দি পেলাই কথা ক'ব নোৱাৰা অৱস্থা হৈছিল, আমি নৰকৰ যন্ত্ৰণাত ভুগিব লগা হৈছিল। ইয়াৰ পৰা আমি মুক্ত পাবলৈ সক্ষম হৈছোঁ বা আমি প্ৰায়শ্চিত পাবলৈ সক্ষম হৈছোঁ। ইয়াকে হিংসা কৰি আজি পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক উচতাই পেলাই আমাৰ মাটি কাকো নিদিম বুলি যে কৈছে, ইয়াত এডোখৰকাৰী বা এসকল মাটিও কাৰো নাযায়। কিন্তু কথাটো হ'ল তেওঁলোকে যে ইলেকশ্যন ওচৰ আহিছে, এতিয়া আমাৰ হাতত আমি তথ্য সহকাৰে মই এতিয়া ক'বলৈ নাযাওঁ, আপোনালোকে এটা ইংগিত দিবলৈ বিচাৰি আছোঁ। এই অপজিশ্যনৰ মানুহে লেনদেন কৰি পেলাই তেওঁলোকৰ যি টাৰ্গেট প্ৰজেক্ট আছিল, সেই প্ৰজেক্টটো কৰিবলৈ গৈ আছে আৰু মোক 4-5 দিন সময় দিয়ক, তথ্য সহকাৰে আপোনালোকক মই দিবলৈ প্ৰস্তুত আছোঁ। চাওক, কথাটো হ'ল হাগ্ৰামা বাহিনীয়ে এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই উচতাই মানুহক সুইচাইড কৰিবলৈ বাধ্য কৰাব পাৰে আৰু এই অপজিশ্যনৰ মানুহে আমাৰ অঞ্চলৰ ইণ্টেলেকচুৱেলসকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইণ্টেলেকচুৱেলসকলক বড়ো সাহিত্য সভা ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেণ্টেটিভসকলক যদি চোলা ফালি দিব পাৰে তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি অপজিশ্যনসকলক আমি দমন কৰিবলৈ গৈ আছোঁ। কিয়নো অপজিশ্যন অলৰেডি ছুইচাইড হৈ গৈছে, কিয়নো তেওঁলোকে উচতাইছে মানুহক পেট্ৰল ঢালি পেলাই ছুইচাইড কৰাবৰ কাৰণে। এনেকৈ উচতাইছে আমাৰ ইণ্টেলেকচুৱেলসকলক চোলা ফালি পেলাই পিটিবলৈ তেওঁলোকে ইনকাৰেজ কৰিছে। আমাৰ ইণ্টেলেকচুৱেলসকলৰ ঘৰত পেট্ৰল ঢালি পেলাই জুই জ্বলাবৰ কাৰণে তেওঁলোকে উচতাই দিছে। তাৰমানে তেওঁলোকে অলৰেডি পৰাস্ত হৈ গৈছে। আমি খুব শান্তৰে আছোঁ। আমি তেনেকৈ হাগ্ৰামাৰ নিচিনাকৈ 17 বছৰ যেনেকৈ ব্লাড ছেড কৰাইছিলে, আমি সেইটো কৰাবলৈ ইচ্ছা নাই। সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি শান্তিৰে বসবাস কৰিব বিচাৰিছোঁ আৰু এইটো শান্তি সমন্বয় ঐক্যতাটো আজি বিকল্প ৰাস্তা মাত্ৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLকহে দেখিছে, বিকল্প ৰাস্তা আৰু কোনো নাই। চাওক, কোনে কি বৈঠক হৈছে কি হোৱা নাই সেইটো আমি গুৰুত্ব দিয়া নাই।
আমাৰ যি প্ৰিন্সিপাল, আমাৰ যি আইডিঅলজি UPPL দলৰ, সেইটো হ'ল আগে পিছে হুৱে বাৱে কোন আছে সেইটো আমি নাযাওঁ। UPPL ইজ UPPL। গতিকে সেইবোৰ আমি গুৰুত্ব নিদিওঁ। কোনে কাৰ লগত আলোচনা কৰিছে, কি কৰিছে, কাক কি কৰি আছে, সেইবোৰ আমাৰ গুৰুত্ব নহয়। আমাৰ কথাটো হ'ল ৩৫ লক্ষ ভাৰতীয় নাগৰিক যিসকল বিটিআৰবাসী আছে, তেওঁলোকক সামৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ শান্তি পাৰ্মানেণ্টলি আমি আনিব পাৰোঁ, সেইটোৱে চেষ্টা কৰি আছে। সেইটো কিন্তু কোনোবা অপজিশ্যনে বিনষ্ট কৰিবলৈ চেষ্টা কৰে। হাগ্ৰামা চাওক, হাগ্ৰামা এটা কাৰণত সি হাগ্ৰামা হিচাপে জীয়াই আছে। কাউন্সিল ইলেকশ্যনৰ পাছত 7জন হাগ্ৰামাৰ বাগা লিডাৰে UPPL দলত যোগদান হ'বলৈ গৈ আছে। MLA ইলেকশ্যনৰ আগত, MLA ইলেকশ্যনত কিন্তু আপোনালোকে ছাৰপ্ৰাইজ পাব। MLA ইলেকশ্যনত UPPL 21টা MLA জিকিব, কিন্তু 21টা MLA জিকিব UPPL। আৰে দাদা, আমিতো BJPৰ লগত এলায়েন্স কৰি পেলাই MCLA খেলা নাছিলোঁ, কাউন্সিল ইলেকশ্যন খেলা নাছিলোঁ। আমাৰ উদ্দেশ্যটো হ'ল আমি এলায়েন্স কৰিছিলোঁ তেতিয়া, আমাৰতো ফ্ৰী এলায়েন্স নহয়, ফ'ৰ্চ এলায়েন্স আছিল তেতিয়াৰ সময়ত। এতিয়াৰ কথা মই ক'বলৈ যোৱা নাই। সেইটোৰ কাৰণে আমি আমাৰ BJP দলৰ লগত ফ'ৰ্চ এলায়েন্স কৰিলোঁ। কাৰণটো হ'ল হাগ্ৰামাৰ যি ধুৰন্ধৰ নীতি, হাগ্ৰামাৰ যি মানে কি কয় হত্যাকাৰীৰ এটা যি হেৰিৰে তেওঁলোকে কাম কৰিছে, ইয়াৰ পৰা জনসাধাৰণক মুক্ত দিয়াই আমাৰ মেইন উদ্দেশ্য আছে।